এডউইন এলড্ৰিন, মাইকেল কলিন্স আৰু নীল আৰ্মষ্ট্ৰঙে আল্টিমেট ৰিস্ক লৈছিল। কি ৰিস্ক লৈছিল? যে এটা উপগ্ৰহত যাব, পৃথিৱীত কোনো প্ৰাণী যাই পোৱা নাই। চাবা, পৃথিৱীৰ পৰা কোনো প্ৰাণী যাই পোৱা নাই সেই উপগ্ৰহত। এখনে যান, এনেকুৱা নহয় যে আমাৰ এইখন গাড়ী বেয়া হৈছে, বেলেগ এখন গাড়ী লৈ যাম। যানখন যদি অকণমানো বিজুতি ঘটে, লগে লগে কি হ'ব? ছাই হৈ যাব। যাবনে নাই? অকণমান যদি গাড়ীখনৰ বিজুতি ঘটে, লগে লগে ছাই হৈ যাব। তাত ভাইৰাছো থাকিব পাৰে, দানৱো থাকিব পাৰে। ৰিটাৰ্ণ হ'বলৈ আমি পাৰিম নে নাই সেইটো নিশ্চিত নহয়। গতিকে চন্দ্ৰত অৱতাৰণা কৰা প্ৰথমজন ব্যক্তি নীল আৰ্মষ্ট্ৰঙে লাইফৰ আল্টিমেট ৰিস্ক লৈছিল। ঘৰৰ মানুহে মৃতদেহো দেখা নাপাব, এইটোও তেওঁলোক চিয়'ৰ আছিল। আৰু তেওঁৰ সতীৰ্থ নীল আৰ্মষ্ট্ৰং, এডউইন এলড্ৰিন আৰু মাইকেল কলিন্স। কেনেকুৱা ৰিস্ক লাইফত ল'বা যে মই ভালকৈ পঢ়িম, মই ভালকৈ পঢ়ি ৰিস্ক লৈ কিবা এটা কৰিবলৈ আগবাঢ়ি যাম। কিন্তু লাইফত সৰু সুৰা ৰিস্ক নল'বা। ল'ৰাবিলাক এটা ডাঙৰ ৰিস্ক লয়। মই আজি ৰাতিপুৱা এটা খবৰ শুনি মই খুব ব্যথিত হৈছোঁ। সেইবাবে মই এই কথাটো আজি প্ৰসংগটো কৈছোঁ। মইতো কোনো কলেজত আজিলৈ কোৱা নাই। কথাটো কি জানানে? আমি আটাইতকৈ বেছি ৰিস্ক লওঁ ক'ত? বাইক চলাওঁতে, ৰাজপথত। লাইফত চবতে ৰিস্ক ল'বা, কিন্তু বাইক চলাওঁতে ৰাজপথৰ ৰিস্ক নল'বা। বাইকখন পালে আমাৰ ইণ্টিগ্ৰেশ্যন ফিল এটা আহিয়েই যায়। কি কৰিবা, উপায় নাই। ধুম মচা দে, ধুম মচা দে, ধুম। অসমত প্ৰত্যেক দিনা বাইক এক্সিডেণ্টত বিশেষকৈ 3জন যুৱকৰ মৃত্যু হয়। আমি যে মিটিংটো কৰিছোঁ ৰাতিৰ পৰা গধূলিলৈ, এই সময়ত কেইটা ঘৰত মৃতদেহ যাব? কেইটা ঘৰত মৃতদেহ যাব? 3খন ঘৰত মৃতদেহ যাব। 3টা যুৱ প্ৰজন্মক বগা কাপোৰেৰে ঢাকি নিজৰ পিতৃ মাতৃৰ সন্মুখত হাজিৰ কৰোৱা হ'ব। ভাবা এই লিখা। সেইকাৰণে আজি অন্তত ইয়াত প্ৰতিশ্ৰুতি দিয়া যে আমি লাইফত ৰিস্ক লওঁ, কিন্তু বাইক চলাওঁতে ৰাজপথত নহয়। আমি ভাবোঁ যে স্পীড বঢ়াই আমি হিৰো হ'ব পাৰোঁ। স্পীড বঢ়াই বাইকৰ কোনো হিৰো হ'ব নোৱাৰে। কষ্টৰে সফলতা অৰ্জন কৰিহে লাইফত কি হ'ব পাৰি? হিৰো হ'ব পাৰি। গতিকে আমি বাইকৰ স্পীড বঢ়াই কেতিয়াও, তোমালোকে লগৰখিনিকো এই কথাটো ক'বা, ধেমালি নহয়। অসমৰ দৰে এখন ৰাজ্য প্ৰতিদিনে 3টা মৃতদেহ ঘৰলৈ যাবলগীয়া হয়, 3টা মৃতদেহ ঘৰত যাবলগীয়া হয়। বগা কাপোৰেৰে থৈ আহে তেওঁলোকক কিহৰ বাবে? একমাত্ৰ স্পীডিং বাইকৰ বাবে। গতিকে আমি প্ৰতিযোগিতা কৰিম, লাইফত ৰিস্ক লওঁ, কিন্তু বাইক চলাওঁতে ৰাজপথত নহয়। এই কথাটো মনত ৰাখিবা। পুৰা 2টা খুব সৰু সৰু কথা আছে। পৃথিৱী সলনি কৰিব মন যায় নে নাযায়? ইয়াৰ যায়। কেতিয়াবা পৃথিৱীখন নিজৰ মতে সলনি কৰিব মন যায় নে নাযায়? পেকেট দিছে চিঞৰা। আৰু এটা পাম, পৃথিৱীৰ ৰিস্ক ল'ব মন, পৃথিৱীখন তোমাৰ মতে ধুনীয়াকৈ সজাই চেঞ্জ কৰিব মন কাৰ কাৰ নাযায়? যায় নে নাযায়? আজি এটা টিপছ দিওঁ, পৃথিৱী সলনি হ'ব। আজি এটা টিপছ দি থৈ যাওঁ, পৃথিৱী সলনি হ'ব। পৃথিৱীক সলনি কৰাৰ কাৰণে তুমি ৰাতিপুৱা শুই এটা কাম কৰিব লাগিব। আমি কৰিম নে? এনেই কৈছে ঘৰতে কৈছে পৃথিৱী সলনি কৰিবলৈ ৰাতিপুৱা উঠি আমি সদায় এটা কাম কৰিম, যিটো কাম মোৰ মতে ল'ৰাখিনিয়ে হয়তো নকৰে, ছোৱালীখিনিয়ে কিছুমানে হয়তো কৰে। পৃথিৱী সলনি কৰিবলৈ আমি প্ৰথম কাম ৰাতিপুৱা উঠি কি কৰিম? নিজৰ বিচনাখন ঠিক কৰিম। আমি ৰাতিপুৱা উঠি কি কৰিম? বিচনাখন ঠিক কৰিম। বিচনা ঠিক কৰাৰ এটা ষ্টাইল আছে। এনেকুৱা নহয় গাৰুটো দলিয়াই দিলোঁ, বিচনা চাদৰখন উঠি যায়। মই তোমালোকক বিচাৰোঁ তোমালোকে এনে লিডাৰ হোৱা যাৰ প্ৰয়োজনটো কম থাকে, সাধাৰণ জীৱন যাপন কৰা, যাতে তুমি কিবা কথা গৰজি উঠিলেও তোমাৰ ইনকাম টেক্সত ভয় দিব নোৱাৰে, কাৰণ চব তুমি ইনষ্টলমেণ্টতে চলি আছা। গতিকে সেই ধৰণৰ হ'ব লাগে। আৰু শেষত মই কওঁ যে তোমালোকে সিংহৰ দৰে হোৱা। কিহৰ দৰে হোৱা? সিংহক মনৰ ৰজা বুলি কিয় কয় জানানে? আমেৰিকাৰ নেভি চিল ওছামা বিন লাডেনক বেলেগ এখন দেশত গৈ হত্যা কৰি তাৰ মৃতদেহ উঠুৱাই লৈ আহিলে ওচৰ চুবুৰীয়াই গম নাপালে। ইমান এফিচিয়েণ্ট আমেৰিকান নেভি চিল। আকৌ কৈছোঁ মই, এবটাবাদ নামৰ এখন ঠাইত পাকিস্তানৰ ওছামা বিন লাডেনক হত্যা কৰি এয়াৰলিফ্ট কৰি মৃতদেহ লৈ গ'ল। ওচৰ চুবুৰীয়াই গম নাপালে যে ৰাতি এইখন কাণ্ড হৈ গ'ল। সেইখিনি কি বুলি কয়? আমেৰিকান নেভি চিল। আমেৰিকান নেভি চিলছৰ এটা বিষয় কৰি মই বৰ আচৰিত হ'লোঁ। আমেৰিকান নেভি চিলছৰ ট্ৰেইনিঙৰ প্ৰথম কামটো কৰিব লাগিব, শুই উঠিয়ে বিচনাখন পৰিপাটিকৈ
ভালকৈ সজাই ট্ৰেইনিঙলৈ যাব লাগিব। এতিয়া কিয়? ইয়াৰ লগত এটা ডাঙৰ চাইক'লজি জড়িত হৈছে, এইটো বুজাৰ প্ৰয়োজন আছে। প্ৰথম যে তুমি ৰাতিপুৱা বিচনাখন ঠিক কৰিলা, তোমাৰ এটা নিজকে সফলতাৰ ফিল হ'ব। মনে মনে তুমি গম নোপোৱাকৈ তোমাৰ ছাবকনচিয়াছ মাইণ্ডত এটা সফলতা, মই ৰাতিপুৱা এটা কাম পৰিপাটিকৈ কৰিলোঁ, সেই কামটোৱে তোমাক প্ৰেৰণা যোগাব, নেক্সট কামটো মই কি কৰিম। সেই কামটো তোমাক কি প্ৰেৰণা যোগাব যে মই নেক্সট কামটো কি কৰিম, তাৰ পিছৰ কামটো মই কি কৰিম। অৰ্থাৎ এটা সৰু কামে তোমাৰ মাইণ্ডত পজিটিভ ভাইবছ দিব, যাৰ জৰিয়তে তুমি সৰু সৰু কামৰ পৰা ডাঙৰ কাম কৰিবলৈ আৰম্ভ কৰিবা। দেখাত অত্যন্ত সৰু কাম, দেখাত একেবাৰে বেকাৰ কাম, কিন্তু যিটো কাম মই কৈছোঁ নহয় আমেৰিকান নেভি চিলছে কৰে, সেই কামটো আজিৰ পৰা আমি ঘৰত আৰম্ভ কৰিম। ল'ৰাখিনিয়ে বিচনা ঠিক কৰা নে? কেনেকৈ দলিয়াই দিম, একদম ভালকৈ কৰা নাই, চাৰিটা কোণ প্ৰেছ কৰাৰ নিচিনা হ'ব লাগিব। মই আকৌ কৈছোঁ, বিশ্বাস কৰা, এই যে ডিপ্ৰেশ্যন, এংজাইটি এইবোৰ যি আছে নিমিষত নোহোৱা হৈ যাব। কাইলৈৰ পৰা ৰাতিপুৱা শুওঁতে প্ৰথম ধুনীয়াকৈ পৰিপাটিকৈ নিজৰ বিচনাখন ঠিক কৰিবা। আৰু যি ব্যক্তিয়ে সৰু সৰু কামবোৰ ভালকৈ কৰে, সি সদায় ডাঙৰ কামবোৰ ভালকৈ কৰিব পাৰে। এইটো এটা চাইক'লজিকেল ফেক্ট। কথাটো বুজি পাইছা? গতিকে কাইলৈৰ পৰা আমি ঘৰৰ বিচনাখন কি কৰিম, খুব ভালকৈ কি কৰিম, ঠিক ঠাক কৰিম। আৰু এইটো কাম আৰম্ভ কৰা, তাৰপিছত দুটা। এতিয়া তুমি ভাবি পৰা দিনটো যদি বিফল হৈ গ'লা, মই ক'লোঁ যে বিচনাখন পৰিপাটি যোৱাৰ পিছত তোমাৰ পজিটিভ আহিব, চব কাম ভাল হ'ব। যদি বেয়া কাম হ'ল, যদি তোমাৰ দিনটো ভাল নহ'ল, কি পাবা তুমি ঘূৰি আহি, কি পাবা, এখন পৰিপাটিকৈ থোৱা বিচনা পাবা এটলিষ্ট শুবলৈ। এটলিষ্ট তোমালোকে এখন পৰিপাটিকৈ থোৱা এখন বিচনা পাবা, যাৰ ফলত তোমাৰ টোপনিটো ভাল হ'ব। আৰু ভাল টোপনিয়ে এটা ভাল দিনৰ জন্ম দিব পাৰে। গতিকে আজিৰ পৰা আমি একদম সৰু কথা এইটো, তোমালোকে ঘৰত বিচনাখন পৰিপাটিকৈ ৰাখিবা। একদম শেষৰ কথাটো মই কওঁ। শেষৰ কথাটো হ'ল, আমি কাৰ নিচিনা হওঁ, অসমৰ দুৰ্ভাগ্য বহু ক্ষেত্ৰত, আজি ডক্টৰ সমুদ্ৰ ভট্টাচাৰ্য ডাঙৰীয়া আছে, আমি এটা ৰিফাইনাৰীৰ কাৰণে, এটা কলাক্ষেত্ৰৰ কাৰণে কি কৰিব লাগে, 855গৰাকী শ্বহীদ খণ্ডটো বহুত সৰু হৈ যায়, বুকুত তেজ, আমাক যদি কোনোবাই চিকুটি দিয়ে কিমান দুখ পাওঁ। বুকুৰ মাজেৰে যেতিয়া গুলি পাৰ হৈ যায়, সেই যন্ত্ৰণা, সেই বিষ, নিজৰ মাতৃভূমিক ইমান বেছি ভাল পালে এজন মানুহে ইমান দুখ, ইমান বেদনা ভুগিব, হাঁহি হাঁহি কৰিব পাৰে। কল্পনা কৰা, কৈ দিওঁতে সহজ যেন লাগে, 855গৰাকী শ্বহীদ, কিন্তু ইয়াত চিকুটি চালে মোৰ বিষাইছে। গুলি ভেদি বুকুত পাৰ হৈ যোৱাৰ পিছত সেই বেদনা, সেই দুখ হাঁহি হাঁহি বহে। মৃত্যু ভয় নাথাকে, নিজৰ দেশখনক, নিজৰ জাতিটোক কিমান বেছি ভাল পাব লাগিব। বিনিময়ত আমি সুধানগৰ আৰু কিবা কিবি পাওঁ। মমতা বেনাৰ্জীৰ দৰে নেতা, চাউথৰ যদি চন্দ্ৰবাবু নাইডুৰ পৰা আৰম্ভ কৰি কৰুণানিধিৰ নেতা, এটা ভালকৈ ফোন কৰি দিলে সেইখিনি কাম হৈ যায়। আমি আজি যদিও আমাৰ মাজত আছে ডক্টৰ সমুদ্ৰ ভট্টাচাৰ্য আৰু 2-4গৰাকী, আমি সাংঘাতিকভাৱে নেতাৰ অভাৱত ভুগিছোঁ। নেতাৰ